হিমন্ত বিশ্ব শৰ্মানো কোন এই মহাদেৱজনৰ বিষয়ে এই ভুৱা শিৱজনৰ বিষয়ে মই দুটা চাৰিটা কথা আপোনালোকৰ সন্মুখত কৈ ল'ব খুজিছোঁ। প্ৰথম কথা, যেতিয়া মই কটন কলেজত 1993 চনত যোগদান কৰিছিলোঁ, পঢ়িবলৈ আহিছিলোঁ, তেতিয়া আমি হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছী গুণ্ডা আৰু বদমাছ মানুহ বুলি জানিছিলোঁ। আমি গম পাইছিলোঁ যে তেতিয়া এটা বদনাম আছিলে হিমন্ত বিশ্ব শৰ্মাৰ, যে তেওঁ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ লগত থাকি কটন কলেজত 2 নম্বৰী এডমিশ্যনবিলাক দিয়ে। গতিকে আমাৰ কাৰণে কটন কলেজলৈ আহিয়ে হিমন্ত বিশ্ব শৰ্মা বেয়াৰ প্ৰতীকত পৰিণত হৈছিল। বেয়াৰ প্ৰতীক, মহাদেৱত নহয় দেই, একেবাৰে ত্যাগৰ প্ৰতীকত নহয়, আটাইতকৈ জঘন্য এজন দালাল, তেনেকুৱা এটা প্ৰতীকত পৰিণত হৈছিল। আৰু সেইকাৰণে জীৱনৰ প্ৰথম দিনটোৰ পৰা, যেতিয়াৰ পৰা ৰাজনীতিৰ প্ৰতি সচেতন হৈছোঁ, যেতিয়াৰ পৰা কটন কলেজলৈ আহিলোঁ, সেই দিনটোৰ পৰা হিমন্ত বিশ্ব শৰ্মাক ঘৃণ কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাক কটন কলেজৰ পৰা খেদি দিবৰ কাৰণে তেওঁৰ ৰাজনীতিক, তেওঁৰ যি দুষ্কৃতি, সেই দুষ্কৃতিক খেদি দিবৰ কাৰণে মোৰ জীৱন, ৰাজনৈতিক জীৱন তেনেকৈ আৰম্ভ হৈছিলে আৰু এনেদৰে আমি আগবাঢ়ি গৈছিলোঁ। তাৰপাছত হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত মই অকল ব্যক্তিগত ধাৰণা ক'ব খোজা নাই। আপোনালোক সকলোৱে জানে, তেওঁ আজি কৈছে যে তেওঁ 1985 চনৰ পৰা অসম চুক্তিখন বিৰোধিতা কৰি আহিছিলে। আমি ক'তো হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিখনৰ বিৰোধিতা কৰা দেখা নাছিলোঁ। আমি জানো যে হিমন্ত বিশ্ব শৰ্মা আছু আছিলে, আৰু হিমন্ত বিশ্ব শৰ্মাই, আমি সকলোৱে জানো যে আছুৰ সভাৰ কথা মনে মনে গৈ মিটিঙৰ কথা হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাই দিয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আছুৰ পৰা এক্সপেল্ড হৈছিলে, খেদা খাইছিলে। আপোনালোকে সকলোৱে নিশ্চয় জানে। তাৰপাছত তেওঁ আলফা হৈছিলে কিছুদিনৰ কাৰণে, আৰু আপোনালোকে সকলোৱে জানে আলফাৰ কাহিনীটো মই আৰু ক'বই নালাগে। তেওঁ কেনেকৈ টকা ডিমাণ্ড কৰি এৰেষ্ট হৈছিলে, তেওঁ কেনেকৈ এজন কংগ্ৰেছী নেতাক হত্যাৰ অভিযোগত তাদা গোচৰত বন্দী হৈছিলে, তেওঁক কেনেকৈ অন্তৰ্বাস পিন্ধাই পুলিচে মাৰপিট কৰিছিলে, এই কাহিনী সকলোৱে জানে। আৰু আটাইতকৈ যিটো কাহিনী অসমৰ মানুহে জনা দৰকাৰ, যে যেনেকৈ তেওঁ অসমৰ ছাত্ৰ ৰাজনীতিত 2 নম্বৰী আনিলে, প্ৰথমবাৰৰ কাৰণে 2 নম্বৰী আনিলে, তেনেকৈ তেওঁৱে প্ৰথম মানুহ যি অসমৰ ইতিহাসত থানাৰ পৰা আৰু কোৰ্টৰ পৰা কেছদাৰী নাইকিয়া কৰি দিলে, যাক আমি মাফিয়া বুলি কওঁ, যে একদম আইন কানুন সকলো ভংগ কৰি যি শক্তি প্ৰয়োগ কৰি, বল প্ৰয়োগ কৰি যি কাম কৰে। গতিকে অসমৰ প্ৰথম আৰু প্ৰধান মাফিয়া ৰাজনীতিকজনে তেওঁ। তাৰপিছত তেওঁ সকলোৱে জানে যে কংগ্ৰেছত তেওঁ মন্ত্ৰী হ'ল। মন্ত্ৰী হোৱাৰ পাছত আপোনালোকে সকলোৱে জানে যে তেওঁ লুই বাৰ্জাৰ কেলেংকাৰীত, সাৰদা কেলেংকাৰীত, তেওঁ অসমৰ প্ৰত্যেকটো ডাঙৰ ডাঙৰ কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা জড়িত হ'ল। আৰু তাৰপিছত আপোনালোক সকলোৱে নিশ্চয় জানে যে লুই বাৰ্জাৰ কেলেংকাৰী আৰু সাৰদা কেলেংকাৰীৰ পৰা বচাবৰ কাৰণে তেওঁ বিজেপিলৈ গ'ল। এইটো একেবাৰে সকলোৱে জনা কথা। গতিকে মই এই সন্দৰ্ভত বেলেগকৈ নকওঁ। আনকি মই আপোনাক এই কথাটোও কওঁ যে প্ৰথমখন যেতিয়া মন্ত্ৰীসভাৰ শপত গ্ৰহণ হৈছিলে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সৰ্বানন্দ সোণোৱাল চৰকাৰে শপত গ্ৰহণ কৰাবলৈ আহিছিলে, তেতিয়া মোৰ এইটো মনত আছে যে নৰেন্দ্ৰ মোদীয়ে হিমন্ত বিশ্ব শৰ্মাক মঞ্চত বহুৱাই কৈছিলে যে সাৰদা কেলেংকাৰীৰ ফাইল এতিয়াও বন্ধ হোৱা নাই। এতিয়া যিজন মানুহে নিজৰ অপৰাধৰ পৰা বাচিবৰ কাৰণে বিজেপিলৈ গৈছিলে, সেই মানুহজনে এতিয়া নিজকে মহাদেৱ বুলি কয়, শিৱ বুলি কয়, ত্যাগৰ প্ৰতীক বুলি কয়, আৰু তেওঁ এতিয়া কয় যে অসম চুক্তিখন বোলে দাসত্বৰ চুক্তি। তেওঁ কৈছে যে আজিৰ দিনটোত অসমত যিমান সমস্যা হৈছে, সকলো সমস্যাৰ মূল হ'ল অসম চুক্তি। তেওঁ কৈছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক যে আনিবলগীয়া হ'ল, আনিবলগীয়াৰ কাৰণটো হ'ল অসম চুক্তি। কৈছে যে এই দাসত্বৰ চুক্তিখন লোৱাৰ কাৰণে প্ৰফুল্ল মহন্তই মনে মনে নিজে নিজে এই চুক্তি লোৱাৰ কাৰণে এইটো অসমৰ চুক্তি নহয়, অসমবাসী ৰাইজৰ চুক্তি নহয়, প্ৰফুল্ল মহন্তই কৰা চুক্তি। 41 লাখ মানুহে
বিদেশীৰ বুজা ল'বলগীয়া হ'ল বুলি তেওঁ কৈছে এই অসম চুক্তিৰ কাৰণে আৰু এতিয়া কৈছে যে এই অসম চুক্তি অনাৰ কাৰণে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 আনিবলগীয়া কৈছে অথচ এইজন মানুহে আপোনালোকৰ নিশ্চয় মনত আছে যে 26 মাৰ্চ 2016 তাৰিখৰ দিনা তাজ ভিভান্তাত আপোনালোক সাংবাদিকবিলাক নিশ্চয় গৈছিলে সেইদিনা আপোনালোকে সকলোৱে জানে যে তাজ ভিভান্তাত সেইদিনা বিজেপি দলৰ যিটো ভিজন ডকুমেণ্ট সেই ভিজন ডকুমেণ্টটো ৰিলিজ হৈছিলে তাজ ভিভান্তাত বিজেপি দলৰ ভিজন ডকুমেণ্টটো যেতিয়া ৰিলিজ হৈছিলে এইখন ৰিলিজ হৈছিলে আপোনালোকে চাওক এই ভিজন ডকুমেণ্ট ৰিলিজ হৈছিলে আৰু ভিজন ডকুমেণ্ট ৰিলিজ হওঁতে তেওঁ কৈছিলে যে ভিজন ডকুমেণ্টক মই গীতাৰ দৰে জ্ঞান কৰিম আৰু ভিজন ডকুমেণ্টৰ প্ৰত্যেকটো কথা বিজেপি দলে আখৰে আখৰে পালন কৰিব আৰু ভিজন ডকুমেণ্টৰ পৃষ্ঠা নম্বৰ 10 আপোনালোকে সকলোৱে চাওক পৃষ্ঠা নম্বৰ 10 তাত কি লিখি থোৱা আছে আসাম একৰ্ড সম্পৰ্কে আসাম একৰ্ড এণ্ড ডিলিং উইথ ইনফিল্ট্ৰেশ্যন ইমপ্লিমেণ্টিং দ্য আসাম একৰ্ড ইন ইটছ লেটাৰ এণ্ড স্পিৰিট কৈছে যে অসম চুক্তি আখৰে আখৰে পালন কৰিব বুলি বিজেপিয়ে ভিজন ডকুমেণ্টত কৈছে আৰু সেই ভিজন ডকুমেণ্ট তেওঁ গীতাৰ দৰে জ্ঞান কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছে হিমন্ত বিশ্ব শৰ্মা নিজে আকৌ অসম চুক্তিৰ মন্ত্ৰীও আছিলে অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিলে এতিয়া তেওঁ সকলো দুখ অসমত যিমান সমস্যা হৈছে এই সকলো দুখ অসম চুক্তিৰ ওপৰত পেলাই দিছে আপোনালোকে সকলোৱে জানে যে যেতিয়া অসম চুক্তি হৈছিলে 1985 চনত মই তেতিয়া চতুৰ্থ শ্ৰেণীত পঢ়ি আছিলোঁ অসম চুক্তি হোৱাৰ পাছত যেতিয়া এজিপিয়ে প্ৰথম চৰকাৰ বনাবলৈ গৈছিলে মোৰ জীৱনৰ প্ৰথম ইংৰাজী বাক্যটোৱে আছিলে ভোট ফৰ এজিপি গতিকে অসম চুক্তি সন্দৰ্ভত মই বিশেষ একো ক'ব খোজা নাই কিন্তু মই আপোনালোকক এটা কথা ক'ব খুজিছোঁ যে এই যে অসম চুক্তি এই অসম চুক্তিখনতে যত দুখ নন্দ ঘোষ বুলি অসম চুক্তিৰ ওপৰত যে পেলাই দিছে এতিয়া মই ভাবোঁ যে সদৌ অসম ছাত্ৰ সন্থা অসম গণ পৰিষদ তেওঁলোকে এই কথাবিলাকৰ এটা সদুত্তৰ দিয়া দৰকাৰ নহ'লে কিন্তু অসমৰ ৰাইজৰ ওচৰলৈ বৰ বেয়া মেছেজ গুচি গৈছে যে অসম চুক্তিখনে অসমৰ সকলো কেলেংকাৰীৰ সকলো সমস্যাৰ সকলো গণ্ডগোলৰ মূল বুলি তেওঁ ইতিমধ্যে ঘোষণা কৰিছে এতিয়া যদিও তেওঁ অসম চুক্তি তেওঁ কৈছে যে অসম চুক্তিখনৰ কাৰণে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবলগীয়া হয়